দতমা সমষ্টিৰ বিভিন্ন দল বিভিন্ন ৰাজনীতিক দলৰ পৰা আজি ৭০০তকৈ অধিক বিভিন্ন ৰাজনীতিক দলৰ পৰা আমাৰ বিপি ৰাজনীতিক দলত যোগদান কৰিছে। তেখেতসকলক মই পোনপ্ৰথমে দতমা ব্লকৰ হয় মই তেখেতসকলক আদৰণি জনাইছোঁ আৰু আশা ৰাখিছোঁ নিশ্চয় তেখেতসকলে আমাৰ বিপি ৰাজনীতিক দলৰ নীতি আদৰ্শ মানি পেলাই নিশ্চয় আমাৰ দলক আৰু শক্তিশালী ৰূপত তেখেতসকলে সহায় কৰিবলৈ আগবাঢ়ি আহিছে। মই আদৰণি জনাইছোঁ আৰু বিপি ৰাজনীতিক দল হিচাপে বিগত যোৱা ২০০৫ৰ পৰাই যেনেকৈ বিপি ৰাজনীতিক দলে দতমা সমষ্টি হিচাপে সঁহাৰি পাই আহি আছিলোঁ আৰু এইবাৰ ২০২৬ যিটো ইলেকশ্যন এই ইলেকশ্যনখনত আৰু ইয়াতকৈ অধিক ৰূপত আমি সহায় পাবলৈ গৈ আছোঁ বুলি মই আশা ৰাখিব পাৰোঁ। আমাৰ দতমা সমষ্টি হিচাপে যোনে নহওক বিগত যোৱা BTC নিৰ্বাচনত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে তেখেতসকলৰ UPP ৰাজনীতিক দলৰ মুৰব্বী সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া দতমা সমষ্টিখনত আহি পেলাই মোৰ লগত আমাৰ বিপি ৰাজনীতিক দলৰ মই কেণ্ডিডেট হিচাপে আমাৰ দলৰ কৰ্মকৰ্তাসকলে তেখেতক আৰামত হেৰুৱাই দিছে। তো আজিৰ দিনত ৰাজু নাৰ্জাৰী ডাঙৰীয়াই আমাৰ দতমা সমষ্টিখনত আহি পেলাই কিবা এটা চমক সৃষ্টি কৰিব পাৰিব বুলি মই নাভাবোঁ। তো ইয়াৰ কাৰণে দতমা সমষ্টি হিচাপে আমি বনৰগাঁও সমষ্টি আমাৰ বিপি ৰাজনীতিক দলৰ দখলত দতমা সমষ্টি হিচাপে আমাৰ বিপি ৰাজনীতিক দলৰ দখলত আৰু কুচুগাঁও সমষ্টি হিচাপেও আমাৰ বিপি ৰাজনীতিক দলৰ দখলত আৰু জমদুৱাৰ হিচাপেও আমাৰ বিপি দখলত। তো ইয়াৰ কাৰণে মই নাভাবোঁ যে ৰাজু নাৰ্জাৰী ডাঙৰীয়াই আমাৰ দতমা সমষ্টিখনত আহি পেলাই কিবা এটা চমক সৃষ্টি কৰিব পাৰিব বুলি মই নাভাবোঁ। তো ইয়াৰ কাৰণে মই ডাইৰেক্ট বা চিধাকৈ ক'ব খুজিছোঁ যে আমাৰ দতমা সমষ্টি হিচাপে নিশ্চিত 100% আমাৰ কেণ্ডিডেটে জিকি যোৱাটো 100% খাটা। মই তেখেতসকলক ৰাজনীতিক দলৰ হয় মই তেখেতসকলক মই আদৰণি লৈছোঁ আৰু আশা ৰাখিছোঁ তেখেতসকলৰ যিটো আগমন তেখেতসকলৰ যিটো আমাৰ বিপি ৰাজনীতিক দলৰ প্ৰতি যিটো আস্থা বিশ্বাস তো এই লিডাৰসকলৰ যিটো আস্থা বিশ্বাসটো বঢ়োৱা দেখি যোৱাৰ পিছত নিশ্চয় আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে আৰু দলে দলে আমাৰ বিপি ৰাজনীতিক দলৰ লগত আহি পেলাই নিশ্চয় 15টা BTC সমষ্টিৰ বা BTC এৰিয়াত 15টা সমষ্টিৰ আমি NDA হিচাপে 15টা দল আমি জিকিবলৈ সক্ষম হ'ম বুলি মই দাবী কৰিব পাৰোঁ।